everyone, welcome back to my another vlog. আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে 4টা। মই ভাবিছোঁ আপোনালোকৰ ওচৰলৈ আহোঁ। বহুত আগতে ভাবিছিলোঁ যে ভিডিঅ'টো এয়া কৰি লওঁ, কিন্তু কি হ'ল নাজানো, মোবাইলটো ইমান হেং মাৰিছে। তাৰপিছত যেনিবা এতিয়া ঠিক হ'ল। মই কৈছোঁ নহয়, এতিয়া পটাপট আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো লৈ আহোঁ। আৰু যদি ভাল পায় তেনেহ'লে জানেই কি কৰিব লাগিব। প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেনেহ'লে ব'লক এতিয়া আমি পটাপট ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু ৰ'ব কথা এটা ক'বলৈ পাহৰিছিলোঁ। আজি আমাৰ হবিজ, মানে কাইলৈ শহুৰ দেউতাৰ শ্ৰাদ্ধ। সেইকাৰণে আজি হবিজ খাইছোঁ, তাৰো অকণ দেখাই দিছোঁ। বিশেষটো একো ৰন্ধা বঢ়া কৰাই নাইকিয়া, কাৰণ আজি বইল খাইছোঁ দুপৰীয়া, আৰু ৰাতিলৈহে ভাত খাম, বইল ভাত খাম। আৰু দুপৰীয়ানো কেনেকৈ কি কৰিলোঁ অকণমান আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। তেনেহ'লে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু ইয়াত যে দেখিছে চাওমিন বুধবাৰৰ দিনাখনৰে অকণমান ওলাই গৈছিলোঁ, যাৰ মই আহি দেখিলোঁ ননদজনী আহিছে, ইনা আহিছে। গতিকে লৰালৰিকৈ বনাই দিলোঁ চাওমিন, আৰু গোটেইকেইজনী একেলগে খালোঁ। তাৰ মজাটোৱে বেলেগ। আৰু ৰাতিলৈ বনাই দিলোঁ কণী, কাৰণ মোৰতো ঘৰত একোৱেই নাছিলে, মাছ মাংস। আৰু এইকেইদিন তাই আহোঁতে চাওকচোন, এনেকৈ আমি মাৰ ৰুমলৈ গৈ মাৰ লগতে একেলগে ভাতকেইটা খাইছিলোঁ। আৰু ৰাতিপুৱা এয়া মৰ্ণিং ৱাক, কিবা মজাই বেলেগ হৈ যায়। কাৰণ যাৰ এইকেইদিন ৰাতিপুৱা স্কুল তাইতো যাব নোৱাৰে, ইনা আহাত ভাল লাগি গ'ল। গতিকে অকণ মৰ্ণিং ৱাক কৰিলোঁ, আৰু লগে লগে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এই যে খালী ৰাস্তাবোৰ ৰাতিপুৱা দেখিয়ে ভাল লাগে, ইমান গাড়ীয়ে গিজগিজাই থাকে, নহ'লে ৰাতিপুৱাৰে মানে খালী জেগাখিনি দেখিয়ে ভাল লাগি যায়। আৰু এয়া আজি ওলালোঁ দুপৰীয়া, অকণমান বোলো মোৰ মছলা পাতি নাই, লৈ আহোঁগৈ পটককৈ ওলাই গৈ পেলাই। গতিকে যি কৰিছোঁ, যি নাই কৰা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু এনেদৰে অকণমান ওলাই গ'লোঁ। এয়া গৈ পালোঁগৈ নহয় হাব, আৰু তাতে অকণমান কিবাকিবি বজাৰ আছিলে, সেইখিনি কৰি ল'লোঁ। লৈ পেলাই আহি গ'লোঁ। তাৰপাছত বেছি দেৰি কৰাই নাইকিয়া, কাৰণ দুপৰীয়া আহি পেলাই আকৌ খাবহিও লাগিব। মই তাৰ মাজতে কামৰ মাজতে অকণমান ওলাই গ'লোঁ, আৰু কি ক'ত আছে নাই অকণমান চাই চিতি, কাৰণ এওঁৰ অফিচৰ পৰা আহি পাওঁতে দেৰিয়ে হৈ যায়। কিবা আনিব দিলে কিবা আনে, আৰু কেতিয়াবা কোনোবাটো পাহৰিয়ে যায়। গতিকে এইয়া ৰিক্সা এখনত উঠি আহি গ'লোঁ, ঘৰ পাৰেই গ'লোঁহি। বেছি দূৰ নহয়, খোজকাঢ়িয়ে যাব পাৰি, বেগটো অকণ গধুৰ হ'ল। গতিকে ৰিক্সা এখন লৈ ল'লোঁ। আৰু ৰিক্সাৱালাজনলৈ বেয়াই লাগি গ'ল, ইমান গৰমত তিতি আহিলে। আৰু তাৰপাছত আহি লগে লগে বস্তুখিনি সামৰি ল'লোঁহি। এই হালধি চালধি বহুত কিবাকিবি লৈ আহিলোঁ, সেইখিনি মিলৰ পৰাই আনিলোঁ। আৰু এইবিলাক লৈ আহিলোঁ মই হাবৰ পৰা। গোটেইখিনি ওলাই বাৰু দেখুৱাই নাইকিয়া, অকণমান উলিয়াওঁতে ভিডিঅ' কৰি থৈছিলোঁ, সেইকণকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু তাৰপাছতহে মই এয়া কৰিম। কেনেকুৱা গৰম লাগিছে, বাপৰে, দেখিছেনে ঘাম ওলাই কি অৱস্থা হৈ গৈছে, ইমান ঘামিছোঁ, বিৰাট গৰম। ভিতৰত থাকিলে গমেই নাপায় ইমান যে গৰম পৰিছে। এতিয়া এয়া বজাৰখিনি উলিয়াই দিছোঁ, সামৰি লওঁ, আৰু আপোনালোকক দেখাই আছোঁ। কাইলৈ শ্ৰাদ্ধ, গতিকে আজি হবিজ ঘৰত কি নকৰ অকণ দেখাই থাকিম বাৰু। তাৰপাছত বজাৰখিনি সামৰিয়ে পাকঘৰৰ পৰা আহি গ'লোঁ বেডৰুমলৈ। মই কাপোৰ কানি চেঞ্জ কৰি লওঁ, আৰু হাত ভৰিকেইটা ধুই লওঁ। তাৰপাছতে দেখা যাব কি কৰিম কি নকৰিম। একেবাৰে টায়াৰ্ড হৈ আহিছিলোঁ। তেনেতে আনি দিলে নহয় ইনাই চৰবত এগিলাচ। দেখিয়ে ইনাই এয়া চৰবত লৈ আহিছে। থেংক ইউ দেই ইনা। তাৰপিছতে এয়া যাৰ ওলাই আহি গ'ল স্কুলৰ পৰা, গতিকে তাইও এগিলাচ নেমু চৰবত খালে, আৰু মই ভিডিঅ' কৰি আছোঁ বুলি উঠি গ'ল। তাৰপাছতে এয়া ভালকৈ চেনি দি ঘুটি দিলোঁ লিজাৰ কাৰণে এগিলাচ। তাইও স্কুলৰ পৰা আহি পেলাই মই বোলো তাইকো চৰবত এগিলাচ দি থওঁ। সেয়া তাইও খাই দিলে চৰবত গিলাচ। তাৰপাছতে ব'লক আমি দুপৰীয়াৰ খোৱাটো লৈ যাওঁ। আৰু এয়া মই অকণমান ফ্ৰেছ হৈ আহিয়ে চৰবত খালোঁ, খাই পেলাই এইখিনি ঠিক কৰি ল'লোঁ। টেবুলখন বোলো প্ৰথমতে এৰেঞ্জ কৰি লওঁ, তাৰপাছতে সকলোৱে বহিম খাবলৈ। আৰু মা আজিকালি এইটো ৰুমলৈ নাহাই হৈছে, মা তাতেই খায়। আৰু কাৰণ অকণমান কেইটামান ষ্টেপ নামিব লাগে, দিগদাৰী হৈ যায়। গতিকে মই ইয়াত টেবুল ঠিক কৰি ল'লোঁ, পানী দুনিৰে সৈতে বস্তুখিনি আনি ল'লোঁ। এয়া বইল দালি, মগু দালি যে চুকুৰা থকা মগুটো, সেইটো বনাইছিলোঁ। তাৰপাছতে এইখিনি মই চাগু তিয়াইও থৈছিলোঁ, গাখীৰ চাগু কল খাম। আৰু দালিয়া খিচিৰি অকণো বনালোঁ, সেইখিনি দেখালোঁ নে নাই জানো, আনা নহ'ল চাগে। যোনে যি খায় সেয়াই খাব। আৰু এয়া কল গাখীৰ এইবিলাক। আকৌ এইফালে ৰুলাই ড্ৰেছ চেঞ্জ কৰি আহি পেলাই ৰুটি বনোৱাত লাগিলে, ইনাই ৰুটি বেলি দিলে, আৰু মই যা যোগাৰ কৰাত লাগি গ'লোঁ। আৰু এইফালে লৈ গ'লোঁ মালৈ অকণমান, মা তেনেই অকণমান বস্তু খায়। আৰু তাৰপাছত আমাৰ টেবুলখন ঠিক কৰি ল'লোঁ। চব বস্তু একেলগে আনি লৈছোঁ, এই বিশেষ একো সজোৱা পৰোৱা নাই। আৰু এয়া খাই বৈ উঠি অকণমান সকলোৱে ড্ৰয়িং ৰুমত বহি লেকচাৰ মৰাত লাগিলোঁ, তাৰো অকণমান মই ভিডিঅ' কৰি থ'লোঁ। আজি ভিডিঅ'টোত বিশেষ একো নায়েই, যিখিনি আছে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।